Hello viewers, প্ৰথমতে আপোনালোক সকলোকে ধন্যবাদ জনাইছো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ বাবে মোৰ 1k কমপ্লিট হৈ গল আৰু তাৰ বাবে আপোনালোকক বহুত থ্যাঙ্কস সো 1k স্পেশাল ভিডিও এটা প্ল্যান কৰি আছিলো কিনো বনাও ভাবি আছিলো সো ভাবিলো ফাইনালি যে মোৰ আটাইতকৈ ভাল লগা ডিশটো আপোনালোকৰ ওচৰলৈ লৈ আহো সো আজি লৈ আনিছো আপোনালোকৰ ওচৰলৈ মই হাঁহৰ এটা গ্ৰেভি আৰু লগতে ভেজ পোলাও সো দেৰি নকৰো ভিডিওটো আৰম্ভ কৰো বলক আজিৰ ভিডিওটোত মই ঘৰত বনোৱা মছলা ইউজ কৰিম সো মই লৈছো সৰু চামুচেৰে এচামুচ জিৰা গুটি দেখিছে এখন সৰু চাখোৱা চামুচ লৈছো আৰু তাৰে আধা চামুচ লৈছো ধনিয়া গুটি আৰু এচামুচ লৈছো মই জালুক তাৰ পিছতে মই ইয়াতে দিছো দুটা শুকান জলকীয়া কোনো মিট মছলা ব্যৱহাৰ নকৰো আজি আৰু এয়া লৈছো মই আফু গুটি পপি সিডস বুলি কয় হেয়া লৈছো মই আজি দি চাও এক্সপেৰিমেন্ট কৰি চাও কেনেকুৱা লাগে আগতে বনোৱা নাই কিন্তু কিবা এটা নতুন কৰি চাও বুলি ভাবিলো আৰু এতিয়া মই এখিনি তিয়াই থম আপোনালোকৰ ওচৰত যদি আফুগুটি নাই নিদিলেও হ'ব গ্ৰেভিটো ডাঠ হৈ দিলে আৰু ভাল লাগে যদি মগজ আছে মগজ গুটিও দিব পাৰে দুইটা দিলেও ভাল লাগিব সো এখিনি এটা তিয়াই থম অলপ সময় তাৰ পিছতে পেষ্ট কৰিম এতিয়া মই লৈছো এয়া মোৰ 700 গ্ৰাম মান হ'ব হাঁহৰ মাংস লৈছো মই হাঁহৰ মাংসখিনি ধোৱা নাই যেহেতু ধুনিয়াকৈ জুইত পুৰি পেলাই এখিনি কাটিছে আৰু এয়া লৈছো মই আলু আপোনালোকে যিমান লাগে সিমান আলু ল'ব আৰু এয়া লৈছো মই মিডিয়াম সাইজৰ 5টা পিয়াজ দুটা কেঁচা জলকীয়া লৈছো এটুকুৰা আদা লৈছো এনেকৈ মিহি মিহি কৰি লৈছো আদাখিনি আৰু তাৰ পিছতে মই লৈছো অলপমান নহৰু ডাঙৰ নহৰু এটা মই ভালদৰে গুছাই লৈছো বাকলি গুছাই ধুই লৈছো এতিয়া আদা নহৰু জলকীয়াখিনি পেষ্ট কৰি লম আমি আৰু এয়া লৈছো মই এফাল অমিতা আপোনালোকে দেখিছে মই গোটেই অমিতা ফালে দিম আপোনালোকৰ ওচৰত যদি অমিতা নাই বা কোমোৰা আছে হেয়াও দিব পাৰে কিন্তু আজি মই অমিতা দি বনাম বুলি ভাবিছো আৰু প্ৰথমতে মই অমিতাখিনি হেকাৰণে সৰু সৰু স্লাইস কৰি লম তাৰ পিছতে পিচিবলৈ সুবিধা হয় এনেদৰে মই স্লাইস কৰি লৈছো গুটেখিনি আৰু তাৰ পিছতে মই এখিনি মিক্সিতে পেষ্ট কৰি লম এখিনি মই অমিতা পেষ্ট কৰি ললো এক্সট্ৰা পানী দিয়া নাই অমিতাৰ যোনখিনি পানী আছিল সেইখিনি ইয়াতে ওলাইছে আৰু একদম মিহিকৈ মই ধুনীয়াকৈ পেষ্ট কৰি লৈছো আৰু এতিয়া মই আদা নহৰুখিনি খুন্দি লম এখিনি মই মিক্সিত দিয়া নাই একেবাৰে মিহি নকৰো পেষ্ট নিচিনা অকমান মানে কোৰ্স হৈ থাকে যে তেনেকুৱা ধৰণে ইয়াতে খুন্দি লম হেকাৰণে মই এখিনি খুন্দি ললে একেবাৰে মিহি হৈ নাযায়ছে মোৰ ভাল লাগে তেনেকৈ মাংস দিলে আপোনালোকে যদি বিচাৰে মিক্সিটো দিব পাৰে সেইটো আপোনালোকৰ ওপৰত মানে ডিপেন্ড কৰে কেনেকৈ কৰে মই এইদৰে বনাও আৰু সো এখিনি মই এতিয়া ভালদৰে খুন্দি লৈছো আপোনালোকে মছলাখিনি মই যেনেকৈ দেখাইছো হিমানেই দিব কমাই নিদিব কাৰণ হাঁহৰ মাংস নহলে এটা স্মেল ওলাইছে সেইটো ভাল নালাগে যেহেতু তে খাবই নোৱাৰিব বহুতে হেতু কাৰণেই নাখায় আৰু যেহেতু আমি মিট মছলা নিদু আৰু এক্সট্ৰা মানে বজাৰৰ একো মছলাই নিদু সেইবাবে এতিয়া এখিনি পানী তিয়াই থৈছিলো ঠাণ্ডা পানীত থৈছিলো অলপ সময় এতিয়া এখিনি পেষ্ট কৰি ললো মই মিক্সিত ভালদৰে সেই যিমানখিনি পানী আছিল গুটেখিনি দিয়ে মই এখিনি পেষ্ট কৰিছো আৰু এয়া চাওক একেবাৰে মিহি মিহি কৰা নাই অলপ এনেকুৱা হৈ আছে একচুয়ালি আফুগুটি দিলে একদম মিহি হৈ নাযায় কেতিয়াবা এনেকুৱা হৈ থাকে কিন্তু এনেকৈ ভাল লাগে এইদৰে আপোনালোকে কৰি ল'ব আৰু মছলাখিনি কমাই নিদিব যিমান মই কৈছো হিমানে দিব এতিয়া মই এখন ননষ্টিক কেৰাহী লৈছো তাতে অলপমান মিঠা তেল গৰম কৰি লৈ অলপ নিমখ দি লৈছো নহলে তেলটো একদম উফৰি আহে পিয়াজ দিয়াৰ আগত সেইকাৰণে পিয়াজ দিয়াৰ পিছত সেইকাৰণে মই অলপমান নিমখ আগতীয়াকৈ তেলত দি লওঁ তেতিয়া তেলটো উফৰি নাহে আৰু এতিয়া মই দেখিছে একদম ৰঙচুৱা হোৱালৈকে ভাজিম কাৰণ কালাৰটো বহুত ধুনিয়া হয় আৰু পিয়াজখিনি বেছিকৈ ভাজিলে অকমান মিঠা হৈ যায় নেক্সট তেতিয়া বহুত ভাল লাগে ইয়াৰ টেষ্টটো আপোনালোকে এইদৰে বনাই চাব আপোনালোকে মানে বহুতেতো পিয়াজটো ইমান দেৰিলৈকে নাভাজে যেনেকৈ আমি বিৰিয়ানী দিওঁতে পুৰা ড্ৰাই কৰি লওঁ ন ৰঙচুৱাকৈ তেনেকুৱা আপোনালোকে কৰি ল'ব গোন্ধটো বহুত ধুনিয়া হয় টেষ্টটো বহুত ধুনিয়া হয় কিন্তু চাব যাতে জ্বলি নাযায় কাৰণ জ্বলি গলে গোটে মাংসখিনি কিন্তু তিতা হৈ যাব সেইকাৰণে ভালদৰে লো ফ্লেমত আপোনালোকে ষ্টেপটো কৰিব আৰু আপোনালোকে দেখিব এতিয়া মই হাঁহৰ মাংসখিনি দিছো একো মছলা নিদিয়াৰ আগতে কিমান ধুনিয়া কালাৰ হৈ যায় আপোনালোকে নিজেই দেখিব আৰু এনে আমি মিট মছলা দিলে অকমান ৰঙচুৱা কালাৰ এটা হয় কাৰণ আজিতো আমি হেনেকুৱা একো নিদু সো চাই থাকো কেনেকুৱা হয় ৰেড চিলি পাউডাৰো নিদু এসব কোলা হৈ আহিছে অলৰেডি আৰু হাঁহৰ মাংসটো এনেও কোলা হৈ যায় বাৰু কিন্তু এনেদৰে আপোনালোকে বনালে ন কালাৰটো বহুত ধুনিয়া হয় টেষ্টটো ধুনিয়া হয়
ইমান ধুনীয়া কালাৰ হৈছে আপোনালোকে দেখিছে হাই ফ্লেমত অলপ দেৰি ভাজি ললো তাৰ পিছতে এতিয়া আমি যে মিক্সি পেষ্ট কৰি থৈছিলো সেই মছলাখিনি দিছো আৰু দি এখিনি আকৌ এবাৰ ভালদৰে ভাজিম তাৰ পিছতে ঢাকি দিম এতিয়া মই ফ্লেমটো কিন্তু লো কৰি দিছো আৰু বেছি হাই ফ্লেমত কৰিলে জ্বলি যাব যেহেতু আমাৰ পিয়াজখিনি অলৰেডি আমি ভাজি থৈছোৱে সেইকাৰণে আপোনালোকে হিটটো নিজে চাব আৰু এতিয়া মই ইয়াতে দিছো এটুকুৰা দালচেনি আৰু কেইটামান মই দিছো ইয়া ইলাচি দিছো আৰু এখিনি দি এতিয়া লৰাই পেলাই আমি এখিনি লো ফ্লেমত থৈ ঢাকি দিম এতিয়া ঢাকি থোৱা অলপ সময় হৈ গ'ল মই ঢাকনখন উঠাই দিছো আপোনালোকে চাওক ধুনীয়াকৈ তেল এৰি দিছে আৰু কালাৰটো কিমান ধুনীয়া হৈছে এতিয়া মই ইয়াতে পিচি থোৱা অমিতাখিনি দিছো আপোনালোকে কমকৈও দিব পাৰে মই গোটেইখিনিয়ে দি দিলো যেহেতু থৈ দিলে নষ্ট হৈ যায় অমিতাটো অকমান অলপ দিন হৈছিলে আৰু কিনো কৰিম সেইকাৰণে গোটেইটোৱে দি দিলো কিন্তু আপোনালোকে কমাইও দিব পাৰে আৰু এতিয়া মই এখিনি একচুয়ালি অমিতা বা এনেকুৱা দিলে কি হয় মাংসটো বহুত ধুনীয়া কোমল হয় আৰু বেছি তেল ওলাই ন হাঁহৰ মাংসৰ তো তেলটো কাটি দিয়ে বুলি কয় সো হেলদি হয় আৰু আপোনালোকে দিব পাৰে ভাল লাগিব মানে ভাল লাগে খাই আৰু পেষ্ট কৰি দিলে মানে মিলি যায় পুৰা গ্ৰেভিটো ডাঠ হৈ যায় সেইকাৰণে মই পেষ্ট কৰি দিছো এতিয়া মই আলু দি দিলো ইয়াৰ লগতে এতিয়া আলুখিনিও মাংসৰ লগতে ধুনীয়াকৈ সিজি যাব আৰু মাংস আলুখিনি ধুনীয়াকৈ মিক্স কৰি লৈ আৰু ঢাকি থৈ দিম তাৰ পিছতে আমি আৰু পোলাও বনাব আছে নহয় সেইখিনিও বনাই লওঁ এতিয়া এখিনি হয় মানে ঢাকি থৈছো এতিয়া পোলাও লৈ যাওঁ পোলাও দিবলৈ মই ফ্ৰোজেন মটৰ লৈছো আপোনালোকে দোকানত কিনিবলৈ পাই যাব যেহেতু এটা মটৰৰ সিজন নাই কিন্তু গ্ৰীণ মটৰ দিলে ভেজ পোলাওটো বহুত ভাল লাগে খাই আৰু মই কাৰণে ফ্ৰোজেন মটৰ লৈছো আৰু লৈ ইয়াতে মই একদম উতলা গৰম পানী দি অকমান সময় থৈ দিম কাৰণ একেবাৰে বহুত ঠাণ্ডা হৈ আছে যে তাৰ পিছতে পিয়াজ এটা লৈছো সৰু সাইজৰ সেইখিনি মিহি মিহিকে কাটি ললো আৰু একদম মিহি মিহিকে ধুনীয়াকৈ গাজৰখিনি কাটি লৈছো আপোনালোকে চাওক এনেকৈ কিউবকে কাটি ললো গোটেইখিনি আৰু মটৰখিনিও পানীৰ পৰা উঠাই থলো তাৰ পিছতে মই লৈছো জহা চাউল আৰু মই চাউলখিনি তিয়াই থোৱা নাই ধুই লৈছো ধুই পেলাই পানীখিনি যাবলৈ দিছো আৰু ইয়াতে মই ৰিফাইন তেল গৰম কৰি লৈছো কুকাৰত আৰু তাৰ পিছতে মই জিৰা গুটি দিছো আৰু লং দিছো ইলাচি দিছো আৰু তাৰ পিছতে ইয়াতে দিছো পিয়াজখিনি আৰু এখিনি ভালদৰে পিয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি লম আপোনালোকে যদি কালাৰটো অকমান ব্ৰাউনিশ হয়তো বিচাৰে তেনেহলে এটা চেনি দিব পাৰে মই চেনিখিনি পিছত দিছো আৰু মই একেবাৰে মানে কেৰামেলাইজ হ'বলৈ দিয়া নাই চেনিখিনি কিন্তু আপোনালোকে আগতীয়াকৈ অকমান কেৰামেলাইজ কৰি ল'ব পাৰে তেতিয়া ধুনীয়া ব্ৰাউন কালাৰ এটা হৈ যায় আৰু এতিয়া মই ইয়াতে দি দিম চাউলখিনি পানীখিনি গ'ল এতিয়া চাউলখিনি ইয়াতে দিছো এখিনি মই কিন্তু তিয়াই থোৱা নাই একেবাৰে কাৰণ জহা চাউল আৰু তিয়াই থলে কি হয় কেতিয়াবা পানীটো পিছত দিওঁতে অকমান বেছিও হৈ যাব পাৰে কিন্তু বাসমতি চাউল ললে বাৰু আপোনালোকে আধা ঘণ্টামান তিয়াই থব কাৰণ নহলে চাউলটো অকমান টান হয় কিন্তু জহা চাউলটো যেহেতু কোমলে হয় সেইকাৰণে আৰু এতিয়া এখিনি অকমান সময় ভাজিম অকমান সময় মানে 5 মিনিট মানহে ভাজিম মই বেছি সময় নাভাজো একদম আৰু এখিনি ভালদৰে একচুয়ালি মিলাইহে লম আৰু এখিনি মই সিমত থৈ অকমান মাংসখিনি চাই লম ইয়া দেখিছে মাংসখিনি হিজিছে পানী ওলাইছে ধুনীয়াকৈ ইয়াতে এতিয়া আদা নহৰুখিনি দিব আছে আজি মই আদা নহৰুখিনি দেৰিকৈ দিছেনে আগৰ যোনটো মই হাঁহৰ মাংসৰ ভিডিও দিছিলো তাত মই মানে এখিনি আদা নহৰুখিনি আগতীয়াকৈ তেলত দি দিছিলো সো এটোও কৰিব পাৰে আপোনালোকে আগতীয়াকৈও দিব পাৰে বা এটো ষ্টেপো কৰিব পাৰে সেইকাৰণে মই পুৰা পেষ্ট কৰি দিয়া নাই এনেকৈ অকমান কোৰ্স ভাগে দিছো আৰু এতিয়া এখিনি ভালদৰে লৰাই লৈছো লৰাই লৈ আকৌ ঢাকি থৈছো আৰু পোলাওখিনি 5 মিনিট মানৰ পিছত আপোনালোকে দেখিছে ধুনীয়াকৈ এখিনি ভাজা হৈ গ'ল মানে লাগি ধৰিবলৈ নিদিব সিমত আপোনালোকে থব আৰু এতিয়া মই ইয়াতে দিছো গাজৰখিনি আৰু মটৰখিনি ইয়াতে দিম আগতীয়াকৈ মই ভেজিটেবলখিনি ভাজি নলওঁ কাৰণ তেতিয়া ইয়াৰ কালাৰটো বেয়া হৈ যায় যেহেতু এনেকৈ কৰিলে আপোনালোকৰ কি হয় কালাৰটো বহুত ধুনীয়া হৈ থাকে মানে ইনটেক্ট হৈ থাকে বহুত ধুনীয়াকৈ আপোনালোকে দেখিব গাজৰখিনি পিছত ধুনীয়া অৰেঞ্জ কালাৰে হৈ আছে আৰু এতিয়া মই ডাঙৰ চামুচেৰে এচামুচ ইয়াতে গৰু ঘিউ দিছো আৰু এখিনি ভালদৰে লৰাই 1 মিনিট মান লৰাইছো তাৰ পিছতে ইয়াতে মই গৰম পানী দিছো মই গৰম পানী এনি নৰমাল ভাতত যিমান দিও তাকে কমাই দিছো আপোনালোকে দেখুৱাম মই ইয়াতে আপোনালোকক দেখিছে লৰাই দিলে এনেকৈ আছে একদম অকনমানহে দিছো মই অলপমান ওপৰত আছে আৰু সিমানখিনি পানী দিছো বেছি দিলে ভাতখিনি লাগি ধৰিব এটা হৈ নাথাকিব
আৰু সেইকাৰণে মই ইয়াতে কমকৈ পানী দিছোঁ আৰু এতিয়া মই ঢাকনখন লগাই দিম ঢাকনখন লগাই এটা চিটি অহালৈকে পোলাওখিনি সিজিবলৈ দিম চাওক মই কিমান পানী দিছোঁ একদম অলপমান পানী দিছোঁ চাউলখিনি ঢাক খোৱাকৈ তাৰ ওপৰত অকণমান দিছোঁ বেছি পানী দিলে চাউলখিনি এটা এটা হৈ নাথাকিব এতিয়া ইয়াতে মই এচামুচ নিমখ দিছোঁ আৰু তাৰ পিছতে এইখিনি ঢাকি চিটি অহালৈকে কুকাৰটো এটা চিটি অহালৈকে ৰাখি থ'ম আৰু এতিয়া মাংসলৈ যাওঁ ড্ৰাই হৈ গৈছে মাংসখিনি এতিয়া মই ইয়াতে দিছোঁ নিমখ আগতো মই নিমখ দিছিলোঁ চ' এতিয়া মই কমকৈ দিছোঁ যিমান জোখৰ লাগে সিমানখিনি দিব আপোনালোকে আৰু ইয়া চাওক কিমান ধুনীয়া কালাৰ হৈছে বহুত টেষ্টি হৈছে যে আপোনালোকক মই সেইকাৰণে ভিডিঅ'টো দিছোঁ আপোনালোকে এনেকৈ বনাই চাব বহুত ভাল লাগে এতিয়া মই মাংসখিনি ভজা হৈ গৈছে আৰু বেছি সময় নালাগে মই অলপমান গৰম পানী দিছোঁ আৰু গৰম পানী দি এইখিনি উতলিবলৈ দিম অলপ সময় পানী আপোনালোকে নিজৰ জোখমতে দিব আন্দাজমতে দিব কিমান আপোনালোকে গ্ৰেভিটো লাগে সেই হিচাপত দিব আৰু যদি ড্ৰাই কৰিও খাব বিচাৰে আপোনালোকে তেনেকৈও খাব পাৰে তেনেকৈও টেষ্টি হয় খাবলৈ কাৰণ ইয়াতে একদম ধুনীয়াকৈ অমিতাখিনি মিলি গ'ল অলৰেডি এতিয়া মোৰ হাঁহৰ মাংসখিনি ৰেডি হৈ গৈছে চাওক ধুনীয়াকৈ তেল ওলাই আহিছে আৰু বহুত বেছি তেলো অহা নাই কাৰণ মই প্ৰথম দিওঁতে তেল বহুত কম দিছোঁ কাৰণ হাঁহৰ মাংসত অলৰেডি তেল আহে সেইকাৰণে আপোনালোকে কমাই দিব আলু ধুনীয়াকৈ সিজি গৈছে আলুখিনি দেখিয়ে ধৰিব পাৰিছে আৰু গ্ৰেভিটো ডাঠ হৈছে কাৰণ অমিতাখিনি পিচি দিছিলোঁ আপোনালোকে নেক্সট টাইম দিলে এনেকৈ পিচি দিব আৰু এতিয়া মই অলপমান মান ধনিয়া ইয়াতে দিছোঁ বাৰীতে আছিলে মান ধনিয়া সেয়াকৈ কাটি অলপমান দি দিছোঁ আৰু ট্ৰাষ্ট মি বহুত ধুনীয়া হৈছিলে খাবলৈ আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব আৰু মোক প্লিজ ফিডবেক দিব আপোনালোকে কেনেকুৱা পাইছে আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰ বাবে চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এয়া আমাৰ পোলাও ৰেডি হৈ গৈছে আৰু মই কাটা চামুচ এখনেৰে এনেদৰে কৰিছোঁ কাৰণ তেতিয়া চাউলখিনি ভাগি নাযায় ডাইৰেক্ট হেতা দি ওপৰ তল কৰিলে চাউলখিনি ভাগি যাব লাগি ধৰিব সেইকাৰণে আপোনালোকে এনেকৈ এটা এটা কৰি দিব পাৰে আৰু বাসমতি চাউল দি কৰিলেও এনেকৈ কৰিব তেতিয়া চাউলখিনি ভাগি নাযায় ধুনীয়া দীঘল দীঘল এটা এটা চাউল আপোনালোকে পাব আৰু চব ভাজি দিয়া নাছিলোঁ কাৰণে আমাৰ গাজৰৰ কালাৰ কি ধুনীয়া হৈ আছে আৰু মাংসটো আপোনালোকক দেখুৱাইছোৱে কিমান ধুনীয়া হৈছে আপোনালোকে বনাই চালে গম পাব দেখিবও ধুনীয়া হয় খাবলৈও বহুত টেষ্টি হয় আৰু চাউলো পোলাওৰ এটা এটা হৈ থাকিব এনেকৈ কুকাৰত বনালেও এটা এটা হৈ থাকিব চ' ট্ৰাই কৰি চাব ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ